হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু আপোনালোকক মোৰ ষ্টাডি উইথ জেম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিবলৈ ওলাইছোঁ অসমৰ বৰেণ্য ব্যক্তিসকলৰ বিষয়ে টপ 10 MCQ কুৱেশ্যন উইথ এনচাৰ। আপোনালোকে স্কিপ নকৰাকৈ ধুনীয়াকৈ চাব, কাৰণ এনি আছাম গভট কম্পিটিটিভ এক্সামৰ কাৰণে এই ভিডিঅ'টো খুবেই লাগতিয়াল। সেইকাৰণে স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকক। আজিৰ ক্লাছটো আৰম্ভ কৰিছোঁ। ধন্যবাদ। 11 নম্বৰ কুৱেশ্যন কি কোৱা হৈছে, লাচিত বৰফুকনৰ পিতৃ কোন আছিল? হু ৱাজ দ্য ফাদাৰ অফ লাচিত বৰফুকন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, মোমাই তামুলী বৰবৰুৱা। নেক্সট কুৱেশ্যনটো কি আছে, 12 নম্বৰ কুৱেশ্যন, ফ্ৰম হুইচ প্লেচ ডিড চুকাফা কাম টু আছাম? কোন ঠাইৰ পৰা চুকাফা অসমলৈ আহিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, মাউলুঙৰ পৰা আহিছিল। নেক্সট কুৱেশ্যন কি আছে, চিলাৰাই ৱাজ দ্য জেনেৰেল অফ হুইচ ফেমাছ কিং? চিলাৰাই কোনজন বিখ্যাত ৰজাৰ সেনাপতি আছিল? ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, নৰনাৰায়ণ। নেক্সট কুৱেশ্যনলৈ গৈছোঁ, হু ৰোট নানাৰ্থ সমগ্ৰ? নানাৰ্থ সমগ্ৰ কোনে ৰচনা কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, আনন্দৰাম বৰুৱা নানাৰ্থ গ্ৰন্থ সংগ্ৰহ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো চোৱা, হু ট্ৰেন্সলেটেড দ্য অট'বায়োগ্ৰাফি অফ মহাত্মা গান্ধী ইনটু আছাম? মহাত্মা গান্ধীৰ আত্মজীৱনী কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, অমিয় কুমাৰ দাস। মহাত্মা গান্ধীৰ আত্মজীৱনী অমিয় কুমাৰ দাস অসমীয়ালৈ অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যনটো চোৱা, হু ইজ নন এজ সুগন্ধি পখিলাৰ কবি? সুগন্ধি পখিলাৰ কবি বুলি কাক জনা যায়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, হীৰেণ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যনটো চোৱা, হু ইজ কল্ড দ্য লায়ন অফ আছাম? অসমৰ সিংহ বুলি কাক কোৱা হয়? অসমৰ সিংহ বুলি কাক কোৱা হয়? ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, ৰাধা গোবিন্দ বৰুৱা। অসমৰ সিংহ বুলি কাক কোৱা হয়? ৰাধা গোবিন্দ বৰুৱা। নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ, 18 নম্বৰ কুৱেশ্যন, হু ৰোট মোৰ চিকাৰ কাহিনী? মোৰ চিকাৰ কাহিনী কোনে লিখিছিল? এইটো আপোনালোকৰ হোমৱৰ্ক দিয়া গ'ল, আপোনালোকে মোক কমেণ্ট যোগে জনাব। এইটোৰ এনচাৰ কি হ'ব? মোৰ চিকাৰ কাহিনী কোনে লিখিছিল? এইটো আপোনালোকে মোক কমেণ্ট যোগে জনাব। 19 নম্বৰ কুৱেশ্যনটো চোৱা, ইন হুইচ ইয়াৰ ৱাজ কুশল কোঁৱৰ হেংক? কোন চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল? অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যনলৈ গৈছোঁ, ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট ছিজন অফ আহোম সাহিত্য সভা হেল্ড? কোন চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, অপশ্যন নম্বৰ চি নহয়, অপশ্যন নম্বৰ বি, 1970 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল। কিন্তু আপোনালোকে মোক হোমৱৰ্ক এইটো দিয়া গ'ল, এইটো আপোনালোকে কোনে প্ৰথমতে অসম সাহিত্য সভাৰ সভাপতি আছিল, এইটো আপোনালোকে মোক কমেণ্ট যোগে জনাব। নেক্সট কুৱেশ্যন, আজি ইয়ালৈ সামৰণি মাৰিছোঁ। থেংক ইউ। গতিকে আপোনালোকে মোৰ ষ্টাডি উইথ জেম চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ আগন্তুক যিবোৰ আপোনালোকৰ এক্সাম আছে সেই এক্সামবিলাকৰ হেল্প পাবৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক মই লৈ আহিম। ধন্যবাদ।